যেতিয়া ৰিজাল্টৰ স্ক্ৰীনত আপোনাৰ নামৰ আগত 5 বুলি লিখা উঠিব, সেই এটা মুহূৰ্তই আপোনাৰ বিগত 5 বছৰৰ সকলো কষ্ট পাহৰাই পেলাব। সমাজৰ কোনেও তেতিয়া আপোনাক সুধিবলৈ নাহে আপুনি কেইটা এটেম্প দিছিল। সকলোৱে কেৱল থিয় হৈ আপোনাক ক'ব, সাব্বাস সাব্বাস, কৰি দেখুৱালা তুমি। নমস্কাৰ, আজিৰ বিশেষ শিক্ষা শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনে এটা বিষয় লৈ আহিছো যি কেৱল এটা ভাল কেৰিয়াৰেই নহয়, ই এক সপোন, ই এক মৰ্যাদা। হয়, আজি ক'ব বিচাৰিছো চাৰ্টাৰ্ড একাউণ্টেণ্ট বা CA বিষয়ে। নামৰ আগত বহা এই দুটা আখৰ C আৰু A, ই কেৱল এটা ডিগ্ৰী নহয়, ই আপোনাৰ কঠোৰ পৰিশ্ৰম, সমাজত আপোনাৰ এক সুকীয়া পৰিচয়ৰ প্ৰতীক। যিসকলে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা CA হোৱাৰ সপোন দেখিছে, এই ভিডিঅ'টো তেওঁলোকৰ বাবে বিশেষ। বহুতৰে ধাৰণা যে CA কেৱল কমাৰ্চ বা যিসকলে গণিত বিষয়ত অতি চোকা তেওঁলোকৰ বাবেহে, কিন্তু এই ধাৰণা সম্পূৰ্ণৰূপে ভুল। আপুনি কমাৰ্চ, ছায়েন্স বা আৰ্টছ যি বেকগ্ৰাউণ্ডৰে নহওক কিয়, আপুনি HS পাছ কৰাৰ পিছত পোনপটীয়াকৈ CA ৰ বাবে প্ৰস্তুতি চলাব পাৰে। এতিয়া আমি জানো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কেনেকৈ CA হ'ব পাৰে, এই গোটেই যাত্ৰাটো কিদৰে আপুনি আগুৱাব পাৰিব। এই যাত্ৰাটো মূল তিনিটা ভাগত বিভক্ত কৰিব পাৰি। নম্বৰ 1 CA ফাউণ্ডেশ্যন, নম্বৰ 2 CA ইণ্টাৰমিডিয়েট, নম্বৰ 3 CA ফাইনেল। প্ৰথমটো খোজ CA ফাউণ্ডেশ্যন। আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ পিছতেই এই প্ৰৱেশ পৰীক্ষাত বহিব পাৰে। ইয়াত 4খন বিশেষ পেপাৰ থাকিব। যদি আপুনি গ্ৰেজুৱেশ্যনত 50% বা 55% নম্বৰেৰে উত্তীৰ্ণ হৈ আহিছে, তেন্তে আপুনি এই প্ৰথম পৰীক্ষাটো নিদিয়াকৈ পোনপটীয়াকৈ দ্বিতীয়টো খাপত ভৰি দিব পাৰে, যাক কোৱা হয় ডাইৰেক্ট এণ্ট্ৰি ৰোড। দ্বিতীয়টো খোজ CA ইণ্টাৰমিডিয়েট। ই হ'ল এই যাত্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা। ইয়াত মুঠ পেপাৰ 8খন থাকে, যিবোৰক দুটা ভাগত বিভক্ত কৰা হয়। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আপোনাৰ আচল ট্ৰেইনিং আৰম্ভ হয়, প্ৰেক্টিকেল ট্ৰেইনিং অৰ্থাৎ আৰ্টিকেলশ্বিপ। ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত আপুনি এজন প্ৰেক্টিকেল CA ৰ অধীনত 2 পৰা 3 বছৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ ল'ব লাগিব। ইয়াৰ আটাইতকৈ ধুনীয়া কথাটো হ'ল এই ট্ৰেইনিং কৰি চোৱাৰ সময়ছোৱাত আপুনি কোম্পানীৰ পৰা ষ্টাইপেণ্ড অৰ্থাৎ পকেট মানিও লাভ কৰিব। তৃতীয়টো খোজ CA ফাইনেল। আৰ্টিকেলশ্বিপ শেষ হোৱাৰ পিছত আপুনি বহিব লাগিব অন্তিম পৰীক্ষাত অৰ্থাৎ CA ফাইনেল এক্সামত। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে আপুনি দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া চমুকৈ ICAI এজন ফৰ্মেল মেম্বাৰ হৈ পৰিব আৰু আপোনাৰ নামৰ আগত বহিব সেই মৰ্যাদাপূৰ্ণ CA উপাধি। CA পাছ কৰাৰ পিছত আপোনাৰ ভৱিষ্যত কেনেকুৱা হ'ব, মই আপোনালোকক ক'ব বিচাৰো কেৰিয়াৰৰ সুযোগ ইয়াত অপৰিসীম। নম্বৰ 1 আপুনি দেশ বিদেশৰ যিকোনো ডাঙৰ কৰ্পৰেট কোম্পানীত ফাইনেন্সিয়েল এডভাইজাৰ, চিফ ফাইনেন্সিয়েল অফিচাৰ বা টেক্স কনচালটেণ্ট হিচাপে যোগ দিব পাৰে, য'ত আৰম্ভণিতে লাখ লাখ টকা দৰমহা পোৱা যায়। নম্বৰ 2 আপুনি বেংকিং বা ইঞ্চুৰেঞ্চ খণ্ডত ডাঙৰ পদবীত কাম কৰিব পাৰিব। নম্বৰ 3 যদি আপুনি কাৰোবাৰ অধীনত চাকৰি কৰিব নিবিচাৰে, তেন্তে আপুনি নিজেই নিজৰ ফাৰ্ম খুলি স্বতন্ত্ৰভাৱে প্ৰেক্টিচ কৰিব পাৰে আৰু শ কোম্পানীক অডিট সেৱা আগবঢ়াব পাৰে। বহুতে কয় CA বৰ কঠিন পৰীক্ষা, ইয়াৰ পাছ কৰাৰ পাৰ্চেণ্টেজ বহুত কম, ইয়াক পাছ কৰাৰ সম্ভাৱনা খুবেই কঠিন। কিন্তু আপোনাক আমি ক'ব বিচাৰো পৃথিৱীত কোনটো কাম সহজ? আচলতে CA পৰীক্ষাটো কঠিন নহয়, ই কেৱল আপোনাৰ পৰা দুটা বস্তু বিচাৰে, পৰিশ্ৰম আৰু ধৈৰ্য। এই পৰীক্ষাত সফল হ'বলৈ আপোনাক কোনো লাখ টকাৰ ডোনেশ্যন বা ডাঙৰ ডিগ্ৰীৰ প্ৰয়োজন নাই। অন্য ডাঙৰ কোৰ্চৰ তুলনাত CA পঢ়াৰ খৰচ অতি কম। ইয়াত বৈষম্য নাই, আপুনি ধনী নে দুখীয়া, চহৰ নে গাঁৱৰ, ই পাৰ্থক্য নিবিচাৰে। ই কেৱল আপোনাৰ টেবুলত বহিব পৰা মানসিকতাটোক সন্মান কৰে। মনত ৰাখিব, যেতিয়া আপুনি ৰাতি খাই থাকি পঢ়িব, কিতাপৰ মাজত মগ্ন হৈ থাকিব, তেতিয়া নিজক সোঁৱৰাই দিব যে আপুনি কিহৰ বাবে যুঁজি আছে। আপুনি যুঁজি আছে নিজৰ মা দেউতাৰ চকুত সেই গৌৰৱৰ চকুপানী দেখিবলৈ, আপুনি যুঁজি আছে নিজৰ ভৱিষ্যত সলাবলৈ। যেতিয়া ৰিজাল্টৰ স্ক্ৰীনত আপোনাৰ নামৰ আগত 5 বুলি লিখা উঠিব, সেই এটা মুহূৰ্তই আপোনাৰ বিগত 5 বছৰৰ সকলো কষ্ট পাহৰাই পেলাব। সমাজৰ কোনেও তেতিয়া আপোনাক সুধিবলৈ নাহে আপুনি কেইটা এটেম্প দিছিল। সকলোৱে কেৱল থিয় হৈ আপোনাক ক'ব, সাব্বাস সাব্বাস, কৰি দেখুৱালা তুমি। আজিৰ এই শিক্ষা শিতানৰ তথ্যখিনিয়ে যদি আপোনাক অলপ হ'লেও উপকৃত কৰিছে, তেন্তে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে তলৰ কমেণ্ট বক্সত জনাব পাৰে। শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কে এনে বহু গুৰুত্বপূৰ্ণ কথালৈ আমি সদায় আপোনালোকৰ কাষলৈ অহাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।